এতিয়াও সাৰে আছোঁ মই। নাজানো কাৰ বাবে এই অপেক্ষা। সৰুতে নিশাৰ বুকুচাত উঠি জোনৰ দেশলৈ ফুৰিব যোৱাৰ হেঁপাহ দেখোন কাহানি বাই মৰহিকত। তেন্তে কাৰ বাবে এই অপেক্ষা? কি হ'ব পাৰে সাৰে থকাৰ কাৰণ? মন গৈছে উজাগৰি নিশা তোমাৰ নামতে এটি কবিতা লিখি দিওঁ, কিন্তু শব্দবোৰৰো যে কি চলনা, ছন্দ হেৰাই যায় মাজে মাজে। নিশাৰ নীৰৱতা ভাঙি অকাৰণে হাঁহিছোঁ। তেনে ক্ষণতে মোৰ হেডফোনত মাদকতাৰ সুৰত বাজি উঠিছে জগজিৎ সিং চাহাবৰ গজল। तुम इतना जो मुस्कुरा रहे हो, क्या गम है जिसको छुपा रहे हो। নাই 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 তেনেকুৱা একো বিষাদ নাই মোৰ, একো গোপন কৰি ৰখা নাই মই তেনেকৈ। তথাপিও অকাৰণে কিয় হাঁহিছোঁ বাৰু মই? কাৰ অপেক্ষাত এতিয়াও সাৰে আছোঁ মই?